যোৱাকালি শিশু দিৱস উপলক্ষে আমাৰ বিদ্যালয়ত উপস্থিত আছিলে আমাৰ সন্মানীয় ডিসি স্যাৰ। ডিসি স্যাৰে আমাৰ বিদ্যালয়ত বহুত মূল্যৱান সময় কটাইছে আমাৰ কাৰণে আৰু এতিয়া আপোনালোকৰ লৈ আহিছোঁ এটি আকৰ্ষণীয় সময়। এই সময়টি ডিসি স্যাৰে আমাৰ ছাত্ৰ ছাত্ৰীৰ লগত চেংগুটি খেলিছিলে। বলক আমি সকলোৱে একেলগে উপভোগ কৰোঁ সেই ডিসি স্যাৰৰ চেংগুটি খেলৰ আকৰ্ষণীয় মুহূৰ্ত। মই লাইভে দি আছোঁ। ছোৱালী কেইজনী এনেকে এই ছোৱালীকেইটা বহি আমাৰ আয়ুক্ত মহোদয়ে চেংগুটি খেলাৰ মুহূৰ্ত। এনেকুৱা মুহূৰ্ত অৱশ্যে বিৰল, আজিলৈকে কিন্তু দেখা পোৱা নাই। ছাৰলৈ অশেষ ধন্যবাদ। ছাত্ৰ ছাত্ৰীৰ লগত এনেকৈ তেওঁৰ এটি মধুৰ মুহূৰ্ত এনেকৈ কটাইছে। আমাৰ কাৰণে এটি বহুত ভাল লগা এটি মুহূৰ্ত। ছাৰে যে নিজৰ ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰ মাজত এনেকৈ সময় দিছে আমাৰ বিদ্যালয়ত, ছাৰলৈ অশেষ ধন্যবাদ থাকিল। মোৰ ওচৰত আছে আমাৰ চলচলি ক্লাষ্টাৰৰ সমন্বয়ক মহোদয় ভৱদীপ বৰ্মন ছাৰ। বৰ্মন ছাৰলৈ মই মাইক্ৰফোনটো আগবঢ়ালোঁ। সঁচাকৈ বহুত ভাল লগা মুহূৰ্ত। আজি শিশু দিৱসটো ছাত্ৰ ছাত্ৰীসকলে ইমান সুন্দৰকৈ উপভোগ কৰিছে। আমাৰ নগাঁও জিলা আয়ুক্ত মহোদয় আহি ছাত্ৰ ছাত্ৰীসকলৰ লগত ইমান সুন্দৰকৈ কথা বতৰা পাতিছে। সঁচাকৈ মই নিজেও বহুত আপ্লুত হৈছোঁ যে ছাৰ ইমান সুন্দৰকৈ ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতিছে। সঁচাকৈ ভাল লাগিছে আজিৰ দিনটো। প্ৰকৃতপক্ষে শিশু দিৱসৰ যিটো মূল্যবোধটো তেওঁলোকে লাভ কৰিছে। এতিয়া এটাকে ল'ব লাগিব। গতিকে ছাৰলৈ আমাৰ আয়ুক্ত ছাৰলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বহুত কষ্ট কৰি বিদ্যালয় এই বিভিন্ন কাম কাজ কৰি আছে ছাত্ৰ ছাত্ৰীৰ কাৰণে। গতিকে তেখেতসকলো প্ৰশংসাৰ পাত্ৰ। গতিকে এই চেগতে মই সকলোলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ অনাগত দিনবোৰতো এনেধৰণে তেখেতসকলে কাম কৰি যাওক, আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যাওক। প্ৰাথমিক চলচলি মণ্ডলৰ শিমলুগুৰি প্ৰাথমিক বিদ্যালয়খন এখন শিক্ষা জগতত এক মাইলৰ খুঁটি হিচাপে প্ৰতিষ্ঠা হওক। ধন্যবাদ। মই মাইকটো আমাৰ মুস্তাফা আমিনুল্লাহ ছাৰলৈ আগবঢ়াই। ধন্যবাদ ছাৰ। আয়ুক্ত ছাৰলৈ অশেষ ধন্যবাদ, কাৰণ এইবোৰ মুহূৰ্তই আমাৰ ল'ৰা ছোৱালীক আকৰ্ষিত কৰে। আমাৰ যিসকল ল'ৰা ছোৱালী আজি বিদ্যালয়ত উপস্থিত হোৱা নাই, সিহঁতে হয়তো এই মুহূৰ্তবোৰ মিছ কৰিব, সঁচাকৈ অনুভৱ কৰিব। আৰে বাহ, লাষ্ট এতিয়া আহিছে লাষ্ট ছাৰে লৈছে এতিয়া। চৰকাৰে চাপৰি হাত চাপৰি এনেকে পেলাই দিম।
হ'ব দে মই গৈ থাকোঁ দেই থেংক ইউ ভালকে পঢ়িবি দেই তহঁতি হা ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে এটি লাইক কৰি এটি কমেণ্ট কৰি দিব আৰু অপেক্ষা কৰি থাকক ডিচি ছাৰে আমাৰ বিদ্যালয়ত কটোৱা প্ৰতিটো মুহূৰ্ত মই এক্সট্ৰাকৈ মই আপলোড কৰিবলৈ গৈ আছোঁ আজি যেনেকৈ ডিচি ছাৰৰ চেংগুটি খেল দিছোঁ ঠিক তেনেকৈ ডিচি ছাৰে আমাৰ স্কুলত ক্ৰিকেট খেলিছিলে আৰু আমাৰ ছাত্ৰ ছাত্ৰীৰ লগত এটি মধুৰ কথোপকথনৰ অনুষ্ঠান হৈছিলে ছাত্ৰ ছাত্ৰীক কেনেকৈ মানে মেনেজ কৰিব পাৰি ছাৰৰ পৰা আমি শিকিছোঁ আৰু এই গোটেইকেইটা কণ্টেণ্ট মই 1 by 1 মই আপলোড কৰি যাম গতিকে আপোনালোকে অপেক্ষা কৰি থাকক আৰু জাষ্ট ফ'ল'